সকল মই শিখা মই আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনালোঁ। তো আজি মই আপোনালোকক দেখাম যে মাত্ৰ এখন ফটোৰ কাৰণে আমি কিমান ষ্ট্ৰাগল কৰিলোঁ। বলকচোন চাওক। প্ৰথমে মই দেখাইছোঁ মই কি সৰু সৰু বস্তুৰে মেকআপবিলাক কৰিলোঁ, কাৰণ মোৰ লগত সিমান মেকআপৰ বস্তু নাই, যিহেতু মই ডেইলি মেকআপ নকৰোঁ। আহকচোন চাওক মোৰ সা সৰঞ্জাম, যিবোৰ দি আজি মই আৰু মোৰ ভণ্টীয়ে মেকআপ কৰি পেলাই ফটো উঠিম। এইখিনিয়ে বস্তু আৰু একো নাই। ব্ৰাছ বহুত আছে, কিন্তু কিমান কামৰ ব্ৰাছ মই নাজানো বাৰু। ঠিক আছে বাৰু, আহকচোন চাওঁ। আহক আমি ষ্টাৰ্ট কৰোঁ। অ'কে, মই চুলিটো বান্ধি লওঁ ওপৰত। অ'কে এইটো কি ক্ৰীম লগাইছা? বেবী ক্ৰীম। অ'কে, মই বেবী ক্ৰীম লগাওঁ। এইটো কি লগাবা? অ'কে, প্ৰাইমাৰ। মই একো মেকআপ কৰিব নাজানো, তাই ভণ্টীয়ে নাজানো জানে নাই। কি কৰিব আজি চাওঁ আৰু। প্ৰাইমাৰ চবতে লগাই নেকি? গোটেই মুখতে লগাই নেকি? হা হা অ'কে, মই নাজানো। কি লগাবা? ফাউন্ডেশন। অ'কে, ফাউণ্ডেশ্যন লগা। কিমান লগাব লাগিব? টাইমটো চাব লাগিছিলে নহয়, আমি কেইটা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। অ'কে ৰ'বা চাই লওঁ। 12:25। ব্ৰাছ নাই ব্ৰাছ? অ'কে। ভাগৰ লাগিছে, হ'লে নাই? কুইক ন। পিংক। অ'কে, মোৰ কাপোৰটো পিংক হয়, ঠিকে আছে। পিংক আৰু ব্লেক। মোক টোপনি ধৰিছে। কিমান টাইম আৰু?
মোৰ আইশ্বেড' লগোৱা হৈ গ'ল। কি লাগিছে আপোনালোকে জনাব মোক, চাই কেনেকুৱা লাগিছে। বাৰু মইতো নাজানোৱে তাইয়ে লগাইছে কি হৈছে বা, বাট হাফ এন আৱাৰ গ'ল এতিয়ালৈ। মোৰ আইশ্বেড' লগোৱা হৈ গ'ল। কি লাগিছে আপোনালোকে জনাব মোক, চাই কেনেকুৱা লাগিছে। বাৰু মইতো নাজানোৱে তাইয়ে লগাইছে কি হৈছে বা, বাট হাফ এন আৱাৰ গ'ল এতিয়ালৈ। মই একদম মেকআপ কৰিবলৈ ৰেডি হৈ বহি আছিলোঁ। তাই আহি পেলাই কৰিলে, মই নহ'লে নিজে কৰা হয়তো আৰু চাব নোৱাৰিলে হেঁতেন। এতিয়া নাজানো আৰু কি হৈছে, আপোনালোকে জনাব। আমি জোকার নিচিনা লাগিছে একেবাৰে। মেকআপ মানুহে ডেইলি ডেইলি কেনেকৈ কৰে, ইমান টাইম লাগে। আৰু এইটোতো মই নৰ্মেল কৰিছোঁ। ভাবক ভালকৈ মেকআপ কৰিব গ'লে কিমান টাইম লাগে মোৰ ওচৰত। কিটো অ'কে। হৈ গ'ল। চ' মোক কেনেকুৱা লাগিছে নাজানো। মাস্কাৰা লগাব বাকী আছে, মই নিজে লগাই লওঁ। এনেকুৱা ফিল কৰে যাতে বহুত ভাল লাগে।
কাৰ্ল কৰিম বুলি ভাবিছোঁ। কাৰ্লাৰটো দিয়া না, চুলিটো কাৰ্ল কৰি লওঁ, তাৰপাছত চাওঁ কি হয়। মই এইযোৰ কাপোৰ পিন্ধিলোঁ। এইযোৰ কাপোৰত মোক অকণমান বেছি শকত লাগিছে, কাৰণ মই চাদৰ মেখেলা পিন্ধিব ইমান এখন শাৰী পিন্ধিব ইমান নাজানো, সেয়েহে কিবাকৈ পিন্ধিলোঁ আৰু। এতিয়া ফটো উঠিম, চুলিটো অলপ ঠিক কৰি হৈ গ'লোঁ। আপোনালোকে মোক জনাব কেনেকুৱা লাগিছে। আৰু ফটো উঠিমগৈ এতিয়া গৈ পেলাই। আৰু বহুত গৰম ইয়াতে, বহুত বেছি গৰম, তথাপিও অকণমান সাহস গোটাই ফটো উঠিবলৈ চাদৰ মেখেলা পিন্ধি ৰেডি হৈছোঁ। অ'কে, ব'লক চাওঁ। এইডাল কপালী হয়, ইয়াত লগাম নলগাওঁ। মই ভাবিছিলোঁ এনেকৈ লগাম, বহুত মন আছিলে নোজ ৰিং এনেকৈ পিন্ধিবলৈ। যদি পাৰোঁ ট্ৰাই কৰি চাওঁ, যদি এনেকৈ পিন্ধিব পাৰোঁ এতিয়া লগাই ল'ম, আৰু যদি নোৱাৰোঁ ইয়াতে লগাই ল'ম। ঠিক আছে, ইয়াতে ফটো উঠিব আহিছোঁ। ৰ'দটো অকণমান আছে, ইমান বেছি ৰ'দ নাই যদিও গৰম এটা আছে। চ' ষ্টাৰ্ট কৰোঁ এতিয়া ফটো উঠা। এখনমান ফটো উঠিলোঁ, ঘপককৈ খুব ৰ'দ আহি গ'ল, মই চকু মেলিবই পৰা নাই। চ' আৰু নুঠো আৰু, ইমান গৰম। এখন দুখন ফটো ভাল আহিল নে নাই নাজানো আৰু, দেখাম আপোনালোকক কেনেকুৱা হ'ল। চ' এতিয়া ভিতৰলৈ যাওঁ আৰু। মই ঘামি জামি অৱস্থা নাই, ইমান গৰম। বাট ৰ'দত তাৰমানে ফটোবোৰ ভাল আহে, সেয়েহে ৰ'দতে কেইখনমান ফটো উঠিলোঁ। এতিয়া কি কৰিম আৰু, এইটো ল'ম আৰু গোটেই অঁতৰাম। ফটোবোৰ দেখাই আছোঁ ৰ'ব। এইবোৰ বহুত ফটো উঠিলোঁ, আহকচোন এইখন চাওঁ কেনেকুৱা হৈছে। বহুত শকত লাগিছে। এইবোৰ লাগিছে। এইবোৰ ফটো উঠিলোঁ আৰু। নট বেড। অ'কে, ফটোবোৰ আমি পিছত চাম, আৰু বাকী ফটোবোৰ চাবৰ কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। মোৰ একাউণ্টটো হৈছে ট্ৰান্সপ্লাণ্ট চ'ল শিখামণি হাজৰিকা। ত' আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ, আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। অ'কে, চ' বাই বাই।